বিশ্বাস কৰক, কিন্তু কাৰো ওপৰত নিৰ্ভয় নকৰিব। কিছুমান সম্পৰ্ক প্ৰায়ে অহংকাৰৰ বাবেই শেষ হয়, সদায় ভুলৰ দোষ নহয়। কঠিন শিল যেনেকৈ ধুমুহাই জোকাৰি নাযায়, জ্ঞানীসকলৰ ওপৰত প্ৰশংসা বা সমালোচনাৰ কোনো প্ৰভাৱ নপৰে। জ্ঞানী ব্যক্তি হ'ল সকলো কথাৰ গুৰুত্ব বুজি পোৱাজন। সেই ভুলবোৰৰ ক্ষমা নাই য'ত আপুনি কি উচিত আৰু কি ভুল জানিলেও জানি বুজি ভুল বাছি লয়। যিজন ব্যক্তিয়ে আপোনাৰ অনুভৱ বুজি নাপায়, তেওঁৰ বেছি ওচৰ চাপিব নালাগে। অচিনাকি মানুহক নিজৰ কৰি লোৱাটো আটাইতকৈ সহজ কাম। আপোনজনক নিজৰ বুলি ৰখাটো আটাইতকৈ কঠিন কাম। সম্বন্ধটো পূৰণ নকৰিলে ভাঙি পেলাওক, কিন্তু প্ৰতাৰণা কৰি সম্পৰ্কটোক বদনাম কৰা বন্ধ কৰক। সময়ৰ গুৰুত্ব জনা ব্যক্তিয়েহে জীৱনত ডাঙৰ কাম এটা কৰিব পাৰে। নীতি মানি চলাটো এটা ব্যয়বহুল চখ, যিটোৰ প্ৰতি মানুহৰ সামৰ্থ্য য'ত নাই। জীৱনে আমাক কেৱল বুদ্ধিমান হৈ আপোচ কৰিবলৈ শিকাইছে। য'ত বৰষুণ নাথাকে তাত শস্য নষ্ট হৈ যায়, য'ত সংস্কৃতি নাথাকে তাত জাতটো নষ্ট হৈ যায়। সন্মান কোনো ব্যক্তি নহয়, ই প্ৰয়োজনীয়তাৰ প্ৰয়োজনৰ অন্তত, সন্মানৰ অন্তত। জীৱনৰ আচল সোৱাদ ঠগ খোৱাৰ পিছতহে আহে। অহংকাৰী ব্যক্তিজন শেষত অকলশৰীয়া হৈ থাকে। যেতিয়াই ধ্বংস হ'বলৈ আৰম্ভ কৰে, তেতিয়াই বাক সংযম হেৰুৱাৰ আৰম্ভ হয়। জীৱনত যিয়েই কাৰণ নহওক কিয়, জীৱনটো কেৱল অকালতে নষ্ট নকৰিব। আটাইতকৈ অসুখী হ'ল আপোনজনৰ বিচ্ছিন্নতা। সৰু সৰু চিন্তাধাৰাৰ ব্যক্তিজনে নিজেই আগবাঢ়ি নাযায় আৰু লগতে তেওঁৰ লগত থকা মানুহবোৰকো আগুৱাই যাবলৈ নিদিয়ে। এটা সুন্দৰ সম্পৰ্ক এনেকৈয়ে শেষ হ'ল। তেওঁ আওকাণ কৰি থাকিল আৰু আমি আঁতৰি গৈ থাকিলোঁ। মানি লোৱাৰ সলনি নাকচ কৰে। পৃথিৱীয়ে পুনৰ পৰাজিতক পৰাস্ত কৰে। এটা কথা সদায় মনত ৰাখিব, যি আহিল সেয়া আমাৰ, আৰু যি গ'ল সেয়া আছিল সপোন। যদি কোনোবাই আপোনাক সঁচাকৈয়ে ভাল পায়, তেন্তে যিমানেই মানুহ লগ নাপাওক কিয়, আপোনাৰ প্ৰতি তেওঁৰ অনুভৱ কেতিয়াও সলনি নহ'ব। যিজন ব্যক্তিয়ে মনৰ সমস্যাবোৰ ক'ব নোৱাৰে, কেৱল তেওঁৱেই আটাইতকৈ বেছি খং কৰে। সিংহ হওক, সিংহাসনৰ চিন্তা নকৰিবা। য'ত বহিব তাতেই সিংহাসন থাকিব। প্ৰত্যেকৰে নিজস্ব চিন্তা চৰ্চা আছে। কোনোৱে ৰাৱণতো দোষ দেখিছে আৰু কোনোবাই ৰামৰ চৰিত্ৰতো দোষ দেখিছে। যিসকলে নিজকে হেৰুৱাই জয়ী কৰাইছিল, তেওঁলোকৰ চকুত কেতিয়াও চকুপানী নুলিয়াব। আপুনি জীৱনত মানুহক সন্তুষ্ট কৰি কটাব বিচাৰিব, কিন্তু আপুনি কেতিয়াও তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰিব। গতিকে নিজৰ বাবে, নিজৰ সুখৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰক। এজন মানুহৰ পিছে পিছে দৌৰি নিজৰ মূল্য কমাই নিদিব। যি আপোনাৰ যিয়ে নহওক ক'তো নাযায়। যি পথ তোমাৰ নহয়, গন্তব্যও তোমাৰ নহয়। সম্পৰ্ক ৰাখিব বিচাৰিলে ভাল কথা কৈ থাকিব আৰু শেষ কৰিব বিচাৰিলে সঁচা কথা কওক। মন বেয়া হ'লে বেয়া কথা নক'ব, কাৰণ বেয়া মন সলনি কৰাৰ বহু সুযোগ পাব, কিন্তু আকৌ কথা সলনি কৰাৰ সুযোগ নাপাব।
যদি আপুনি ভাল পায় তেন্তে সেইজন ব্যক্তিৰ লগত কৰক যিজনে কেৱল আপোনাক এৰি যোৱাৰ কথা ভাবি ভাগৰি পৰে। বিফলতাত কোনো দুখ নাই, যদিও সফলতাৰ বাবে চেষ্টা নকৰাটো নিশ্চিতভাৱে ভুল। জীৱনটো বুজিবলৈ বৰ টান। সপোনৰ সমৰ্থনত কোনোবাই আপোনজনৰ পৰা আঁতৰি থাকে, কোনোবাই আপোনজনৰ সমৰ্থনত আপোনজনৰ পৰা আঁতৰি থাকে। ধন্যবাদ।